আজি পৰিৱৰ্তনকামী ৰাইজ বা বিটিআৰবাসী ৰাইজৰ কাৰণে এটা ঐতিহাসিক দিন আৰু এই ঐতিহাসিক দিনটো ইয়াৰ বাবে হয় যে 2020 চনৰ 27 জানুৱাৰীত বিটিআৰ শান্তি চুক্তি সম্পাদন হোৱাৰ পিছত দীঘলীয়া এক বছৰ অতিক্ৰম মানে কৰি আজি তাৰিখত বিটিআৰত নতুনকৈ আমি এটা চৰকাৰ পাবলৈ গৈ আছোঁ আৰু আজি যি ভোট গণনা চলি আছে এই ভোট গণনাত UPPL ৰাজনৈতিক দল আৰু লগতে এপছুৰ সমৰ্থিত এই দলে ৰাইজৰ স্বাৰ্থত বা ৰাইজৰ কল্যাণৰ স্বাৰ্থত আজি মানে সংখ্যাগৰিষ্ঠতা লাভ কৰি পেলাই একক সংখ্যাগৰিষ্ঠতা লাভ কৰি পেলাই চৰকাৰ গঠন কৰিবলৈ গৈ আছে আৰু এই যি জয় সেই জয়যাত্ৰা ৰাইজৰ কাৰণে হয় আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াত ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰি পেলাই পৰিৱৰ্তন যি 17 বছৰৰ পিছত ৰাইজে বিচাৰিছে সেই বিচৰাটো বাস্তৱত ৰূপায়িত হৈছে আৰু ইয়াৰ বাবে মই পোনপ্ৰথমে বিটিআৰবাসী ৰাইজ সকলো জাতি জনগোষ্ঠী আৰু ইয়াত 32 লাখ যি জনসংখ্যা আছে আৰু যিসকলে পৰিৱৰ্তনৰ কাৰণে ভোটদান দিলে সকলো দিশত তেওঁলোকে একমত এক সিদ্ধান্ত হৈ পেলাই ভোটদান কৰিলে পৰিৱৰ্তনৰ স্বাৰ্থত তেখেতসকলক মই নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ আৰু এই যি ভোট গণনা 3 বা 4 5 ৰাউণ্ড এতিয়া অলৰেডি সমাপ্ত হৈছে আৰু 2 ঘণ্টা বা 3 ঘণ্টা পিছত পূৰ্ণাংগ ৰিজাল্ট আহিব আৰু আমি যথেষ্ট আশাবাদী যে বৰ্তমান যি 23টা 24টা দেখুৱাই আছে সেইটো 27টালৈ মানে উন্নীত হ'ব আৰু 27ৰ তলত আমাৰ চিটটো নাহিব তো ইয়াৰ কাৰণে মই ক'ব বিচাৰোঁ যে এইবাৰ ৰাইজে এটা নিজকে এটা সিদ্ধান্তত তেওঁলোকে ঠিক কৰি লৈছিল যে আমি দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আমি ভোটদান কৰিম ৰাইজে এই যে দালাল ৰাজ কমিশ্যন ৰাজ গুণ্ডা ৰাজ ইয়াত যে হিংসা কৰা বা কাকবা মাৰধৰ কৰা দাবী ধমকি অপপ্ৰচাৰ বা ভুৱা প্ৰচাৰৰ বিৰুদ্ধে ভোটদান কৰিম আৰু আজি এই ভোট গণনাৰ যোগেদি বা ৰাইজে নিজৰ যি ভোটাধিকাৰৰ যি অধিকাৰ সেইটো সাব্যস্ত কৰি পেলাই প্ৰমাণ কৰি দেখুৱালে যে ইয়াত ৰাইজে আচলতে শান্তি বিচাৰিছে ৰাইজে পৰিৱৰ্তন বিচাৰিছে ৰাইজে উন্নয়ন বিচাৰিছে সকলো জাতি জনগোষ্ঠীৰ সম অধিকাৰ সম উন্নয়ন বিচাৰিছে আৰু সকলো ভাষা ভাষীৰ যাতে একে সন্মান একে মৰ্যাদা ইয়াত আমি দিব পাৰোঁ সকলো জাতি জনগোষ্ঠীক যাতে আমি একেলগে লৈ যাই পেলাই ইয়াত সুন্দৰ এটা বিটিআৰ আমি গঠন কৰিব পাৰোঁ তো আমি ক'ব বিচাৰোঁ যে বিটিআৰবাসী ৰাইজৰ যি মন আৰু বিটিআৰবাসী ৰাইজৰ যি সিদ্ধান্ত সেই সিদ্ধান্তটো সফল হৈছে আৰু এইটো প্ৰমোদ বড়োৰ নেতৃত্বত যে আহি থকা সময়ত নতুন চৰকাৰ হ'বলৈ গৈ আছে 17 বছৰৰ পিছত সেই চৰকাৰ ৰাইজৰ চৰকাৰ হ'ব সেই চৰকাৰ দৰিদ্ৰ দুখীয়া ৰাইজৰ চৰকাৰ হ'ব এই চৰকাৰ আমাৰ নৱপ্ৰজন্ম যুৱক যুৱতীসকলৰ তেওঁলোকক সংস্থাপনৰ কাৰণে চাকৰি বাকৰি নিয়োগৰ কাৰণে এই চৰকাৰটো হ'ব আৰু আমাৰ প্ৰতিটো যিখিনি পৰিয়াল আছে বিটিআৰ অঞ্চলত যিবিলাকে দুৰ্যোগত ভুগি আছে যিবিলাক সমস্যাৰ লগত জৰ্জৰিত হৈ আছে তেওঁলোকৰ সমস্যা সমাধানৰ কাৰণে আগন্তুক যি বিটিআৰ চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বত যি চৰকাৰ সেই চৰকাৰে নিশ্চয় তেওঁলোকে এই সমস্যাবিলাক কম সময়ৰ ভিতৰত দীৰ্ঘম্যাদী আৰু হ্ৰস্বম্যাদী লং টাৰ্ম আৰু শ্বৰ্ট টাৰ্ম কিছুমান পলিচি নীতি মিজাৰ লৈ পেলাই সকলো সমস্যা আন্তৰিকতাৰে কোনো মানে তাত কাকো উচা নিচা তেনেকুৱা চিন্তা নকৰাকৈ সমানভাৱে মৰ্যাদা দি পেলাই সমাধান কৰাত সফল হ'ব আৰু এই ক্ষেত্ৰত বিটিআৰ চুক্তি ৰূপায়ণৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই যিহেতু আমি কাম কৰি আছোঁ চুক্তি সম্পাদন হোৱাৰ পিছত আৰু আহি থকা সময়ত বিটিআৰ চুক্তিৰ যিখিনি দফাবিলাক ৰূপায়ণ কৰিব লাগে আৰু এই ৰূপায়ণৰ যোগেদি সকলো জাতি জনগোষ্ঠীক অধিকাৰ দিব লাগে ইয়াত অধিক পুঁজি আহিব অধিক ক্ষমতা যিহেতু ইয়াত হস্তান্তৰ কৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু আমাৰ নিজৰ বিটিআৰ অঞ্চলৰ যিখিনি ৰেভিনিউ ইয়াত জেনেৰেশ্যন হ'ব এই গোটেই যিখিনি ইয়াত পুঁজি বা ইয়াত যিখিনি ধন জমা হ'ব ইয়াৰ দ্বাৰা এটা ভাল নীতি তৈয়াৰ কৰি পেলাই আমি কাম কৰি যাব লাগিব নিখিল বড়ো ছাত্ৰ সন্থা সদায় আমি এটা যি এজেণ্ডা বা এটা টপিকত আমি সদায় নজৰ দিছোঁ যে শিক্ষা ক্ষেত্ৰখন আমি আগবঢ়াই লৈ যাব লাগিব আৰু আমাৰ অঞ্চলখন শিক্ষাৰ ক্ষেত্ৰত এতিয়াও যথেষ্ট পিছপৰা যথেষ্ট দুখীয়া দৰিদ্ৰ পৰিয়াল আছে
আৰু ল'ৰা ছোৱালীক আমাৰ মা দেউতাসকলে ভালকৈ তেওঁলোকে পঢ়াবৰ কাৰণে যিহেতু তেওঁলোকৰ ধনৰ অভাৱ বা আৰ্থিক ক্ষেত্ৰত তেওঁলোকে জুৰুলা হৈ আছে বা তেওঁলোকক 17 বছৰত কোনো মানে ভালদৰে তেওঁলোকক টকা পইচা দিয়া নহ'ল বা তেওঁলোকক অনুদান দিয়া নহ'ল যিবিলাক অনুদান চৰকাৰে এইটো সকলো লুটি বা মানে পুতি খালে বা তেওঁলোকে দুৰ্নীতিৰ ভ্ৰষ্টাচাৰ পন্থা লৈ পেলাই চৰকাৰে এটা দালাল ৰাজৰ যি কমিশ্যন ৰাজৰ চৰকাৰ চলালে তো ইয়াৰ কাৰণে আমি ভাবোঁ যে যিখিনি আমি অনুষ্ঠান প্ৰতিষ্ঠান ইয়াতে পাইছোঁ এইটো সময়মতে আমি ইয়াত স্থাপন কৰিব লাগিব ইয়াৰ যোগেদি যিখিনি নিবনুৱা সমস্যা এইটো সমাপ্ত হ'ব কিয়নো ইয়াত যথেষ্ট চৰকাৰী চাকৰি বাকৰি ওলাব তাৰ লগতে আমাৰ অঞ্চলত যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে ইয়াত পঢ়িব বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন ৰাজ্যৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত পঢ়িব আহিব তো আমি ভাবোঁ যে বিটিআৰখন আহি থকা দিনত এটা উন্নত বিটিআৰ হ'ব আৰু এটা শান্তিৰ বিটিআৰ হ'ব আৰু ইয়াত আমি একেলগে ভাই মানে মিলা প্ৰীতিৰে বা ভাতৃত্ববোধ বা আমি সমন্বয় কৰিব পাৰিম সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি এটা ইয়াতে শান্তিৰ বিটিআৰ হিচাপে আমি ইয়াত মানে একেলগে আমি থাকিব পাৰিম মাটি বাৰীৰ ক্ষেত্ৰত সকলোকে সমান অধিকাৰ দিয়া হ'ব যাৰ যেনেকুৱা আইনমতে আছে সংবিধানে যেনেকুৱা মানে ইয়াত অধিকাৰ দিছে বা চৰকাৰখনৰ পলিচি নীতিৰ আধাৰত যিবিলাক অধিকাৰ দিব লাগে মাটি বাৰীৰ ক্ষেত্ৰত সকলো অধিকাৰ সকলোৰে থাকিব এই নিৰ্বাচনত মাটি বাৰীক লৈ ভুৱা প্ৰচাৰ যথেষ্ট চলিল এই নিৰ্বাচনক যথেষ্ট ভয় ভাবুকি দাবী ধমকি চলিল এই নিৰ্বাচনত যিবিলাক 17 বছৰে দালাল ৰাজ গুণ্ডাৰাজৰ চৰকাৰ চলাইছিল তেওঁলোকে ৰাইজক ভয় ভাবুকি দেখুৱাই মানে বিভিন্ন আমাৰ দলৰ বা প্ৰাৰ্থীৰ গাড়ী চূৰ্ণ বিচূৰ্ণ কৰি পেলাই বা আমাৰ UPPL দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁ মানে আক্ৰমণ কৰি পেলাই যি মানে এটা তেওঁলোকে মানে ভয় দেখুৱাব বিচাৰিছিল তাত তেওঁলোকে সফল নহ'ল বৰঞ্চ তেওঁলোকে এই আক্ৰমণৰ যোগেদি বিফলহে হৈছে এই আক্ৰমণে তেওঁলোকক বিফলতাৰ পিনি ঠেলি দিছে আৰু তেনেকুৱা আক্ৰমণক কোনেও ভাল নাপায় কাৰণ নিৰ্বাচন ৰাইজৰ মানে অধিকাৰক লৈ পেলাই জিকিব লাগে ৰাইজৰ মন জিকিব লাগে নিৰ্বাচন কাকবা আক্ৰমণ কৰি পেলাই জিকা নাযায় আৰু এই আক্ৰমণৰ যি মনোভাৱ এই মনোভাৱে BPF দলক ধ্বংস কৰিছে আৰু এই ধ্বংস এইটো চিৰদিনৰ কাৰণে হ'ব তো আমি বিচাৰিছোঁ যে ইয়াত শান্তিৰ এটা অঞ্চল হওক উন্নয়নৰ এটা অঞ্চল হওক ইয়াত ৰাইজৰ চৰকাৰ হওক আৰু ৰাইজে বিচৰা যিখিনি সমস্যা যিখিনি ইয়াত অমীমাংসিত হৈ আছে সকলো সমস্যা সমাধান হওক আৰু আজি যি ঐতিহাসিক দিন আজি বিজয়ৰ দিন আৰু এই বিজয় ৰাইজৰ বিজয় হয় ইয়াত প্ৰমোদ বড়ো নেতা হিচাপে আমি বাছনি কৰিছোঁ কিন্তু এইটো ৰাইজৰ বিজয় হয় এইটো মানে ৰাইজে এই বিজয়টো মানে বাস্তৱত ৰূপায়িত কৰিলে আৰু সঁচা অৰ্থত ৰাইজে পৰিৱৰ্তন বিচাৰিছিল কিন্তু এই পৰিৱৰ্তন বিচৰা ৰাইজক দাবী ধমকি টকা পইচা দি কিনি পেলাই ভোট লোৱাৰ যি অপচেষ্টা ইয়াত চলাইছিল তাত তেওঁলোকে বিফল হ'ল কোটি কোটি টকা তেওঁলোকে বিলাইছে ৰাইজক ধন দিছে আৰু ৰাইজে এই টকাবিলাক পাইছে কিন্তু এই টকাৰ বিনিময়ত ৰাইজে ভোট দিয়া নাই ৰাইজে পৰিৱৰ্তন বিচাৰিছিল ইয়াৰ কাৰণে এইটো চৰকাৰ হ'বলৈ গৈ আছে আৰু আগন্তুক দিনত আমি একেলগে ইয়াত মিলা প্ৰীতিৰে বসবাস কৰিম মিলা প্ৰীতিৰে চৰকাৰ ইয়াত যি মানে দলে চলাব আৰু এই দলক আমি যত্নৰে আগুৱাই লৈ যাব লাগিব যাতে আমাৰ সমস্যাবিলাক বাস্তৱত চৰকাৰৰ মজিয়াত আলোচনা বিলোচনাৰ মাজেদি আমি সমাধান কৰিব পাৰোঁ তো ইয়াৰ কাৰণে ৰাইজৰ যি বিজয় সেই ৰাইজৰ বিজয়ক আমি সন্মান জনাইছোঁ ৰাইজৰ বিজয়ক আমি মৰ্যাদা দিছোঁ আৰু গণতন্ত্ৰত ৰাইজে ৰজা ইয়াত কোনো নেতা ৰজা হ'ব নোৱাৰে যেতিয়ালৈকে ৰাইজে নিবিচাৰে কোনো নেতা দাবী ধমকি টকা পইচা দি পেলাই নেতা হোৱাটো সম্ভৱ নহয় আৰু এই কামটো 17 বছৰত কৰি আহিছিল আৰু আজি তেওঁলোকে এই যি মানে যি ভুৱা পন্থা যি মানে তেওঁলোকৰ মানে যি বেয়া ৰাস্তা দি তেওঁলোকে ভোট জিকাৰ যি অংক ইয়াত তেওঁলোকে বিফল হ'ল আৰু আজি এই ৰাইজৰ যি বিজয় সেই ৰাইজৰ বিজয়ত ৰাইজে এইটো উৎসৱ হিচাপে মানি লৈছে আৰু গণতন্ত্ৰৰ বিজয় হৈছে গণতন্ত্ৰ ইয়াত স্থাপন হ'ল আৰু গণতান্ত্ৰিক যি প্ৰক্ৰিয়াৰে চৰকাৰ চলাব লাগে আগন্তুক দিনত UPPL দল ৰাইজৰ হৈ ৰাইজৰ হকে ৰাইজৰ কল্যাণৰ কাৰণে তেওঁলোকে কাম কৰি যাব আৰু নিখিল বড়ো ছাত্ৰ সন্থা আমি মানে দূৰত থাকি পেলাই আমি চৰকাৰক সহায় কৰি যাম কিয়নো আমাৰ ছাত্ৰ সংগঠনৰ ছাত্ৰ ছাত্ৰী শিক্ষা ক্ষেত্ৰত বা অৰ্থনৈতিক ক্ষেত্ৰত সমাজখনক মানে ধৰি পেলাই আগুৱাই লৈ যোৱাত বা এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক আগুৱাই নিয়াত আমাৰ যথেষ্ট দায়বদ্ধতা আছে আৰু এই দায়বদ্ধতাখিনি আমি আগলৈকে কাম কৰি যাম আৰু ৰাজনীতিক ক্ষেত্ৰত নিৰ্বাচনত অংশগ্ৰহণ কৰি পেলাই যি
ভাল চৰকাৰ পৰিৱৰ্তনৰ চৰকাৰ ৰাইজৰ চৰকাৰ আনাৰ কাৰণে আমি যি এটা মানে দায়িত্ব সহকাৰে আমি কাম কৰিছিলোঁ সেই দায়িত্ব আমাৰ নিৰ্বাচনী মানে জিকোৱা বা এই নিৰ্বাচনত পৰিৱৰ্তনৰ চৰকাৰ আনাৰ কাৰণে যিখিনি কাম কাজ আছিল সেইটো আজি সম্পাদন হ'ল সমাপ্ত হ'ল আৰু আহি থকা সময়ত আমি নিশ্চয়কৈ নতুন এটা দিগন্ত লৈ পেলাই নতুন এটা চিন্তা লৈ পেলাই চৰকাৰখনক আমি বাহিৰৰ পৰা আমি সহযোগ কৰি যাম আৰু চৰকাৰখনে যাতে ৰাইজৰ কাৰণে কাম কৰে ইয়াৰ কাৰণে আমি বাহিৰত থাকি আমি মানে এইটো ৱাটছডগ হিচাপে বা প্ৰহৰী হিচাপে আমি চাই থাকিম যাতে ৰাইজৰ অভাৱ অভিযোগবিলাক বাস্তৱত সময়মতে মীমাংসা মানে হয় বা সমস্যা সমাধান হয় এই ক্ষেত্ৰখনে আমি আশা কৰোঁ আৰু এই ৰাইজৰ যি বিজয়ৰ দিন সকলোৱে এতিয়া ফূৰ্তি কৰিছে যাতে কোনো কাৰণত কাৰো ওপৰত হিংসা নহয় কোনো গণ্ডগোল নহয় শান্তিপূৰ্ণভাৱে ৰাইজে এই গণতান্ত্ৰিক যি বিজয় উৎসৱ সেই বিজয় উৎসৱটো সাব্যস্ত কৰক আৰু এই গণতান্ত্ৰিক যি বিজয় উৎসৱত যাতে কোনেও কাৰো ওপৰত হানি বিঘ্নি কৰিব নোৱাৰে কোনেও কাৰো ওপৰত হিংসা কৰিব নোৱাৰে তাৰ কাৰণে প্ৰশাসন জিলা প্ৰশাসন আৰক্ষী প্ৰশাসন অসম চৰকাৰ গৃহ বিভাগ সকলোৱে সতৰ্ক হৈ থাকক আৰু আহি থকা দিনত এটা শান্তিৰ পৰিৱেশ হিচাপে আমি পাব পাৰোঁ তাৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাই ৰাইজক আমি আহ্বান জনাইছোঁ।